নমস্কাৰ টেক প্ৰতিদিন আসাম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আপোনালোকক শিকাই দিম কিদৰে আপুনি ফেচবুকৰ ভিডিঅ'সমূহ আপুনি অফলাইন ডাউনলোড কৰিব পাৰি। হয়, আপুনি যদি বিচাৰে ফেচবুকৰ ভিডিঅ'সমূহ আপুনি ডাউনলোড কৰাৰ পিছত আপোনাৰ গেলেৰীৰ পৰা চাবলৈ, তেন্তে আপুনি ফেচবুকৰ পৰা ভিডিঅ'সমূহ ডাউনলোড কৰিব পাৰি। গতিকে আজিৰ ভিডিঅ'টোত আমি আপোনালোকক শিকাই দিম কিদৰে আপুনি ফেচবুকৰ ভিডিঅ'সমূহ ডাউনলোড কৰে। গতিকে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেচবুকৰ ভিডিঅ'সমূহ আপুনি ডাউনলোড কৰিব হ'লে আপুনি ইয়াত দেখা এই এপ্লিকেশ্যনটো ডাউনলোড কৰিব লাগিব। এই এপ্লিকেশ্যনটো আপুনি ক'ত কেনেকৈ পাব তাক আমি ভিডিঅ'টোৰ শেষত জনাই দিম। গতিকে আপুনি ভিডিঅ'টো শেষলৈ চাই থাকিব। এতিয়া প্ৰথমে আপুনি এই এপ্লিকেশ্যনটো ডাউনলোড কৰাৰ পাছত অ'পেন কৰিব। অ'পেন কৰিলে ফাৰ্ষ্ট ইণ্টাৰফেচ এইদৰে দেখা পোৱা যাব। তাৰপাছতে আপোনাৰ মেইন ডেছবৰ্ডটো আহিব। চাওক, মেইন ডেছবৰ্ডটো এতিয়া আহি গ'ল। এতিয়া আপুনি ফেচবুকৰ যদি ভিডিঅ'সমূহ ডাউনলোড কৰিব বিচাৰে তেন্তে আপুনি ইয়াত দেখা এই ফেচবুক য'ত আছে ফেচবুকটোত ক্লিক কৰিব। তাৰপাছতে অট'মেটিকলি আপোনাৰ ফেচবুক একাউণ্টটো খোল খাই যাব। এইখিনিতে মই আপোনাক জনাই দিম যে মোৰ ইয়াত অট'মেটিকলি মোৰ এই একাউণ্টটো খুলি যোৱাৰ কাৰণটো হৈছে মই ইয়াত অলৰেডি মোৰ ফেচবুক একাউণ্টটো লগ ইন কৰি ৰাখিছোঁ। ইয়াত যদি আপুনি লগ ইন কৰি ৰখা নাই তেন্তে প্ৰথমে আপোনাক লগ ইন কৰিব দিব। যিদৰে আপোনাৰ ফেচবুকত ইমেইল আইডি আৰু ফোন নম্বৰ নতুবা আৰু পাছৱৰ্ড দি লগ ইন কৰে, ঠিক একেদৰে লগ ইন কৰি ল'ব। কোনো কমপ্লিকেটেড নাই, আপুনি একদম চিম্পুল লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছত এতিয়া আপোনাৰ এইদৰে ফেচবুক একাউণ্টটো খোল খাব। এতিয়া আপুনি ইয়াৰ পৰা যদি ভিডিঅ' ডাউনলোড কৰিব বিচাৰে তেন্তে আপুনি ইয়াত দেখা এই ভিডিঅ'সমূহ আপুনি ডাউনলোড কৰিব পাৰে। এতিয়া চাওক, মোৰ একাউণ্টটোত মই এতিয়া এটা ভিডিঅ' পালোঁ। এতিয়া যদি মই এই ভিডিঅ'টো যদি ডাউনলোড কৰিব বিচাৰিম তেন্তে ইয়াত দেখা এই মই ভিডিঅ' যিটো চিম্বলটোত ক্লিক কৰিম। এতিয়া মই অকণমান তললৈ গৈ চাম। চাওক, এতিয়া দেখা পাইছে আপুনি ডাউনলোড বুলি দুটা আছে। এই ডাউনলোডটোত যিকোনো এটাত আপুনি ক্লিক কৰিলে হ'ল। আপুনি তাত ক্লিক কৰিলে হ'ল, লগে লগে ডাউনলোড হৈ যাব। এতিয়া চাওক, ৰিজলিউশ্যন চিলেক্ট কৰিব দিছে। এতিয়া মই এই ভিডিঅ'টো 360p চাব বিচাৰিম, গতিকে মই ইয়াত এই 360p চিলেক্ট কৰিম আৰু তাৰপিছত দেখাই মই ডাউনলোডটোত ক্লিক কৰিম। এই ডাউনলোডটোত ক্লিক কৰাৰ লগে লগে চাব অট'মেটিকলি ডাউনলোড হ'বলৈ আৰম্ভ কৰিছে। চাওক, ষ্টাৰ্ট ডাউনলোডিং ফেচবুক। আপুনি ডাউনলোড কৰি আছে যাবলৈ হ'লে ইয়াত এই দেখাই ডাউনলোড আইকনটোত ক্লিক কৰিব লাগিব। চাওক, ইয়াত আপুনি দেখা পাইছে ইয়াত ডাউনলোড হৈ আছে, একেবাৰে ওপৰত দেখা পাইছে মোৰ চিলেক্ট কৰা ভিডিঅ' ডাউনলোড হৈ আছে। এতিয়া অলপ পাছত এই ডাউনলোড সম্পূৰ্ণ হ'লে মই এতিয়া এই ভিডিঅ'টো মোৰ গেলেৰীৰ পৰা মই অফলাইন সদায় চাই থাকিব পাৰিম। গতিকে এনেদৰে আপুনি ফেচবুকৰ যিকোনো ভিডিঅ'সমূহ এই এপ্লিকেশ্যনটোৰ দ্বাৰা আপুনি ডাউনলোড কৰিব পাৰে। একদম সহজ, একদম চিম্পুল, কোনো কমপ্লিকেটেড নাই। আপুনি এই এপ্লিকেশ্যনৰ দ্বাৰা আপুনি ফেচবুক ভিডিঅ'সমূহ ইয়াত ডাউনলোড কৰিব পাৰে। গতিকে এতিয়া আমি জনোৱা হওক এই এপ্লিকেশ্যনটো আপুনি ক'ত পাব। এই এপ্লিকেশ্যনটো পাবলৈ হ'লে আপুনি ইয়াত দেখা এই ভিডিঅ'ৰ তলত দেখা আপুনি ছাবস্ক্ৰাইবৰ বাটনটো য'ত ৰঙা হৈ আছে, এই ছাবস্ক্ৰাইব বাটনটো আপুনি ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ল'ব। হয়, আপুনি ছাবস্ক্ৰাইব কৰিলে একেবাৰে নাপাহৰিব ছাবস্ক্ৰাইব কৰি ল'ব। তাৰপাছত আপুনি ভিডিঅ'টো ডেছক্ৰিপশ্যন বক্সত যাব। ডেছক্ৰিপশ্যন বক্সত গ'লে আপুনি এটা এপ লিংক বুলি পাব। এই এপ লিংকটোত ক্লিক কৰিব। এই লিংকটোত ক্লিক কৰি লগে লগে আপুনি পোনে পোনে এই এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰিব। একেবাৰে সহজ, কোনো কমপ্লিকেটেড নাই ইয়াতো। গতিকে আপুনি এনেদৰে এই এপ্লিকেশ্যনটো ডাউনলোড কৰিব পাৰে আৰু এনেদৰে আপুনি ফেচবুকৰ পৰা ভিডিঅ' ডাউনলোড কৰিব পাৰি। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে আপুনি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।